হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ ইউটিউব চেনেল মানস ব্লগ। আজি হৈছে ৰঙৰ উৎসৱ ফাকুৱা, গতিকে প্ৰতিজনলৈ মোৰ তৰফৰ পৰা হেপ্পী হোলী। গতিকে ব'লক আজি আমি হোষ্টেলত খেলি আছো হোলী। হোষ্টেলৰ পৰা মই আজি আকৌ মাজুলীলৈ যাম, গতিকে পৰিৱেশটো দেখুৱাই যাম আপোনালোকক। আমাৰ হোষ্টেলত সকলোৱে মিলি হোলী খেলিম, গতিকে ব'লক হোলী খেলো। মোবাইল দিব। হোষ্টেলৰ পৰা অকণমান ওলাই আহিছো ৰাস্তাত। এইটো হৈছে গাৰ্লছ হোষ্টেল। এইটো গাৰ্লছ হোষ্টেল নহয়, এইটো কি বুলি কয়, এইটো ইনডোৰ ষ্টেডিয়াম। তাৰ ছাইডতে আছে গাৰ্লছ হোষ্টেল। আৰু আমি অকণমান এনেই পদযাত্ৰা কৰিছোঁ। এইফালে হাতত ফাকু, মুখত ফাকু, এইফালে আমাৰ পেলু, আৰু এয়া আমাৰ প্ৰীতম, সেয়া আমাৰ সতীৰ্থসকল, সতীৰ্থ নহয়, জুনিয়ৰ চিনিয়ৰ চব মিলি আছে। কি চকু মেল रंग बरसो रे रंग बरसो। তহঁত দুটা খানচোন খান, কোন দুটা খান্দিছিলি খান খান। এই দম মোক নহয়, মুণ্ড খান। গৈছে যা, গিহাল গৈছে যা। হেল্ল' গাইজ, মই হোষ্টেল পালোহি আৰু হোষ্টেল পোৱাৰ পাছত গা পা ধুই এয়া যাত্ৰা আৰম্ভ কৰিছোঁ মাজুলীলৈ বুলি। যিহেতু দুটা টিছত মোৰ নিমাতীৰ পৰা কমলাবাৰীলৈ নাও আছে, গতিকে এতিয়া প্ৰায় সময় হৈ গ'ল 1:50, গতিকে অকণমান সোনকালে যাত্ৰা আৰম্ভ কৰি দিছোঁ। আৰু আজি যিহেতু মই গৈ ঘৰ নাপামগৈ, আজি থাকিম ৰাওনাপাৰত। আৰু ৰাওনাপাৰত দেৱজিৎ দাৰ লগত আজি থাকিম। আৰু দেৱজিৎ দাৰ লগত মই ৰাতিলৈ যাম চামগুৰি সত্ৰলৈ, যিহেতু চামগুৰি সত্ৰত দৌল উৎসৱ পালন কৰিছে। গতিকে তাত প্ৰগতি নাট্যগোষ্ঠীয়ে ৰাতিলৈ ভাওনা প্ৰদৰ্শন কৰিব। গতিকে দেৱজিৎ দাৰ লগত গৈ আজি ভাওনা চামগৈ। এয়া মই বৰ্তমান উপস্থিত হ'লোগৈ কমলাবাৰী ঘাটত। আৰু মই যিহেতু অনলাইন টিকেট কাটি থৈছিলোঁ, গতিকে সেইখিনিতে স্কেন কৰি আছে অনলাইন টিকেটটো। গতিকে মই স্কেন কৰাই লৈ মই এতিয়া বাইকখনত উঠাই লওঁ আৰু নিজেও উঠি লওঁ। বাইক উঠাই ল'লোঁ আৰু নিজেও বহি ল'লোঁ। আৰু এতিয়া যিহেতু 2:30 বাজিলে আৰু নাও এৰিছে, এয়া যাত্ৰা আৰম্ভ কৰিলোঁ। প্ৰায় 40ৰ পৰা 1 ঘণ্টা সময় যাত্ৰা কৰাৰ পাছত এয়া গৈ উপস্থিত হ'লোগৈ কমলাবাৰী ঘাটত। আৰু যিহেতু সকলো নামি লৈছে, গতিকে ময়ো নামি লওঁ। নামি লৈ আপোনালোকক লগ পাই আছোঁ। নাৱৰ পৰা বাইকখন নমাই ল'লোঁ আৰু নমাই লোৱাৰ পাছত হেলমেট পিন্ধি যাত্ৰা কৰিবলৈ লওঁতেই লগ পাই গ'লোঁ অভিজিৎ দাক। মই অহা নাওখন সৌখন সেইখিনিতে ৰখাই থোৱা আছে। এতিয়া কথাটো হ'ল যে অভিজিৎ দা মোৰ লগত যাব আৰু মই তাক দিম এতিয়া চলাবলৈ মোৰ বাইকখন। গতিকে ব'লক গৈ থাকোঁ। ঘাটৰ পৰা আহি কমলাবাৰী ট্ৰেফিক পইণ্টত পালোহি আৰু ট্ৰেফিক পইণ্টৰ পৰা বাওঁ ছাইডে টাৰ্ণিং লৈ ৰাওনাপাৰাতে ইয়াৰ যাত্ৰা আৰম্ভ কৰিছোঁ।
সত্ৰৰ পৰা ৰাওনাপাৰ পোৱাৰ পাছত দিনত ভিডিঅ'টো কৰা নহ'লে, গতিকে দেৱজিৎ দাৰ লগত সন্ধিয়া এনেদৰে চামগুৰি সত্ৰলৈ ওলাই গ'লোঁ। এয়া মই সোমাই গ'লোঁ, প্ৰথমে মই সোমাই গ'লোঁ, বাইকখন থলোঁগৈ, তাৰপাছত আকৌ এবাৰ আপোনালোকক দেখুৱাবৰ কাৰণে বাহিৰলৈ ওলাই আহি ৰাস্তাৰ পৰা পুনৰবাৰ ভিডিঅ'টো কৰি গৈছোঁ মোবাইলেৰে। সেইটো কাৰণে হয়তো ভিজুৱেলটো ইমান ভাল নাহিব। গতিকে এয়াই হৈছে পৰিৱেশ। যি জেগাত ভাওনা অনুষ্ঠিত হ'ব সেই জেগাৰ পৰিৱেশটো এনেদৰে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। এইখিনিতে মই মোৰ বাইকখন ৰাখি থৈছিলোঁ। এইখনে হৈছে মোৰ বাইকখন, আৰু মই বাকী পৰিৱেশটো আপোনালোকক দেখুৱাই দিম কিছু সময়ৰ পিছতে। ভাওনা যিহেতু আৰম্ভ হ'ব, গতিকে বৰ বিশেষ ভিডিঅ'টো দীঘল নকৰিম। যদি আপোনালোক কোনোবা মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো চাই আছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব, আৰু কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া হৈছে চামগুৰি সত্ৰই আয়োজন কৰা ফাকুৱা উৎসৱৰ প্ৰথম দিন। যিহেতু এতিয়া গায়ন বায়ন আৰম্ভ হৈ গ'ল, আৰু কিছু সময়ৰ পিছতে ভাওনা আৰম্ভ হ'ব। এয়া আৰম্ভণি গীত পৰিৱেশন কৰি আছে। ভাওনাৰ প্ৰথমতে যি আৰম্ভণি গীত পৰিৱেশন কৰা হয় সেয়া। আৰু মই য'ত ড্ৰেছ পিন্ধে আৰু মেকআপ কৰে তালৈ মই আগবাঢ়ি গ'লোঁ। এয়া প্ৰভাত দা হাত জোকাৰি দিছে, আৰু এনেদৰে মেকআপ কৰাৰ পাছত এয়া ভাওনা আৰম্ভ হৈ গ'ল। रू